Hello everyone, ভালনে আপোনালোকৰ কৰ পৰা ভিডিঅ' গিলা চাই কমেন্ট কৰি জনাবচোন। মই পিছে শুৱালকুছিত দেই আৰু কিটা ৰ'দত দি থৈ গৈছিলো, বজাৰত গৈছিলো, অলপমান পনীৰ লৈ আহিছো। ৰ'ব আজি পনীৰ অলপ বনাম। ৰ'ব আপোনালোকে যদি মোৰ ভিডিঅ' গিলা চাই ভাল পাইছে তেতিয়াহ'লে ফলো কৰি কেনে দে ফলো কৰি দিব, তেতিয়া মনটো ভাল লাগে। অলপমান ঘৰখন ডাঙৰ হ'লি ভাল লাগে দেখচোন, হয়নে? মানুহ চানুহ অলপ বেছি হ'লি। এইখিনিত অলপমান আলু দিম বুলি কাটি লৈছিলো। সৰুৰ পুতাকে কবা ধৰছে কি আলু খাইটি আলু নেদবি, পনীৰ বনালি সুধা পনীৰে বনাবি, হৰি গিলা আলু দে, আলুৰ নিচিনা আলু হৈ যায় আৰু দে আৰু বুলি পনীৰ খিনি কাটা কুটাত লাগি গেলো। মানে পনীৰ খিনি যিমান ধৰণত খাবা বিচাৰে, মানে বম ডাঙৰ টুকুৰাও কৰিব পাৰে আৰু একদান মানো পিচ কৰিব পাৰে। মই অৱশ্যে অলপমান দীঘল চা আৰু ডাঙৰকে ৰাখছি এনে হেনকে, যাতে মুখত দিলি পনীৰ খাৱা হান লাগে। এই টুকুৰামান পনীৰ অলপ বেছিকে ভাজা যাৱা হান হৈছে, মানে অকণমান কলা পচি দেখচোন, একো নহয়। এতিয়া পনীৰ খিনি কাঢ়ি লৈ সেইখিনি তেলত পিঁয়াজ অলপ কাটি লৈছিলো, সেই পিঁয়াজ খিনি এতিয়া ভাজি আছো। পিঁয়াজ, আদা, নেহুৰ, জিৰা গুটি মই দিয়া নাই, কাৰণ কিয়া পনীৰত মই জিৰা দিলি ভাল নাপাওঁ, সেইটো আৰু নিজৰ কথা। 4টামান দিবাও পাৰে। ধনিয়াৰ গুটি, বিলাহী এনেকে এটা এটাকে দি আছো। ইচ্ছা কৰিলে এখন প্লেটত একেলগে লৈ চবপা ঢালি দিবা পাৰি। মই কিন্তু আৰু কি কৈছো, এটা এটাকে দি আছো। ইপিনে লং লৈছো এটা, ইলাচি লৈছো 2টা, গোটেইখিনি খুলি দিছো। নিমখো অলপমান দিছো, অলপমান মানে কি মছলা খিনি বৰ ধুনীয়াকে মলমি যাবাৰ কাৰণে। আৰু বাছ এতিয়া লাৰা চাৰা কৰি আছো, মানে ভাজি আছো। ধনিয়াৰ গুটি কেইটা দিয়া নাছিলো নহয়, ধনিয়াৰ গুটি কেইটাও দি দিলো। 4টামান দিছো, বেছি দিয়া নাই। এনেও পনীৰ চনীৰ বনালি যদি কিবা এটা মছলা বেছি হয় তেতিয়া মুখখন গোটা আটকি যায়। মিক্সিৰ বাতিটোত গোটেইখিনি বৰ ধুনীয়াকে পেষ্ট বনাই ললো। এতিয়া আৰু এটা বেলেগ কেৰাহী বহাই দিছো। সেইটো কেৰাহীটো পাৰি, কিন্তু মই সেইটো কেৰাহীত বহাৱা নাই। তাতে এতিয়া তেল দি শুকান জ্বালা এটা দিছো, লগতে দালচেনি 1 টুকুৰা দিছো আৰু এগেন ইলাচি 2টা দি তেলখিনি ফৰ কৰি দিছো বৰ ধুনীয়াকে কৰচ এখানে। আপোনালোকৰ আশীৰ্বাদত মোৰ এই পেজটো বহুত খিনি আগবাঢ়ি গৈছে। যদি ইচ্ছা কৰে আপোনালোকে মোৰ ইউটিউব চেনেলটোতো একবাৰ যাই চাই আহিবচোন। ঠিক আপোনালোকৰ আশীৰ্বাদ পালি মোৰ ইউটিউব চেনেলটো আৰু অলপ আগবাঢ়ি যাব। পিনে ময়ো সেই 2টা ভোজপাতো দিছো দে, ভোজপাত 2টা দি পিনে ৰেড চিলি পাউডাৰ, হালধি অলপ, লগতে মেথি অলপ দি পেলাই বৰ ধুনীয়াকে এইখিনি ভাজি ৰ'ব। মই মটৰ খিনিও দিছিলো নহয়, কিন্তু ভিডিঅ'টো কাট খালা নেকি। মটৰ খিনি দি আৰু অলপ নিমখ দিছো, মানে মটৰ খিনি আগতীয়াকে অলপ ভাজি লৈছো। যদি তেলতে মটৰ খিনি ভাজি লওঁ তেতিয়া কিবা বেছি সোৱাদ লগা হান পাওঁ। পেষ্ট কৰি লোৱা মছলা খিনিও দিলো এগেন, আৰু মেৰ বাতিটো আখালি পখলি পানী অলপ দিছো, দি পেলাই এতিয়া পনীৰ খিনি ঢালি দিয়াৰ বেলেগ কাম নাই আৰু দেখ। এইখিনি বাছ লৰফৰ কৰি ৰ'ব। অলপমান যদি বাটাৰ দিলো হয় ভাল লাগিল হয়, এতিয়া বাটাৰ চাটাৰ নাই, কি কৰি দিম হয় না। আকৌ কিন্তু এনেকে সোৱাদ লাগে দেই। নামাৱাৰ আগে আগে অলপমান চেনি আৰু গৰম মছলা অলপ দি দিছো। চেনিটো কিন্তু দিবয়ে, পনীৰত তাৰমানে অকণমান মিঠা মিঠা এটা ভাব হলি ভাল লাগে খাই। পিনে দেখছি নে কি ধুনীয়া হৈছে। আৰু আপুনি বনাই চাই কব যে বাটাৰ নহাকেও এনেকে পনীৰ খাই কি সোৱাদ লাগে। এতিয়া থাকলিতো দিবা পাৰিয়ে বহুত কিবা কিবি, নাথকিলি এতিয়া কি কৰিম হয় না। বাটাৰটোৰ কথা বাদ দিয়ক বাৰু, কেতিয়াবা পিছত আনলি বাটাৰে দিও বনাই দেখাম। ভিডিঅ'টো পিছে কেনে পালা সেইটোৱে মেইন কথা। জনাবাক লাগি নাপাহৰিব। লগ পাম দেখ আৰু এটা নতুন ভিডিঅ'ত। আজিকলে আহিছো, বাই।